এইবোৰ চাব পাৰে গান্ধীজীয়ে ইউজ কৰা কিছুমান বস্তু আপোনাৰ তেখেতে পিন্ধা খৰম বা চেণ্ডেল, তেখেতে ইউজ কৰা প্লেট, তেখেতে ইউজ কৰে এযোৰ খৰম। এইখন বিচনা আপোনাৰ, এইখন বিচনাত তেখেতে যেতিয়া অসম আহিছিল তো ইয়াত তেখেত আছিলে এইখন বিচনাত। এইটো হৈ গ'ল গান্ধী মণ্ডপত সোমোৱা মেইন গেটটো। ইয়াতে চাব পাৰে গান্ধী মণ্ডপ লিখা আছে আৰু এইফালে হৈ গ'ল আপোনাৰ টিকেট কাউণ্টাৰ। হেল্ল' বন্ধুসকল, আজি মই আহিলোঁ গান্ধী মণ্ডপৰ ফালে। তো এই গান্ধী মণ্ডপত আহিলোঁ এতিয়া, খুব শান্তশিষ্ট পৰিৱেশ ইয়াতে। এইফালে চাব পাৰি গান্ধী মণ্ডপ এনেকুৱা আছে। এইখন আপোনাৰ খুব ওখ ফ্লেগ প'ল, 319 ফিট ইয়াৰ হাইটটো, আৰু ফ্লেগটোৰ আপোনাৰ স্কুৱেৰ ফিট হ'ল 4950 স্কুৱেৰ ফিট। এই গান্ধী মণ্ডপ তো খুব শান্তশিষ্ট পৰিৱেশ আপোনালোকে চাব পাৰে এইফালে। ইয়াতো আপোনাৰ বনাইছিলে আপোনাৰ মেইনলি মহাত্মা গান্ধী ইয়াতে আহিছিলে। তেখেতে 1921 আৰু খুব কম পাম 1946 ইয়াতে আহিছিলে দুবাৰ। তো আপোনাৰ এইটো অ'পেন কৰিছে ইন্দিৰা গান্ধী, আৰু অসমত এতিয়া মুখ্যমন্ত্ৰী আছিল বিষ্ণুৰাম মেধি। তো তেখেতে অ'পেন কৰিছে এইটো। এইফালে আপোনাৰ চাব পাৰে মোৰ পিছফালে মহাত্মা গান্ধীৰ মূৰ্তি আছে। খুব ধুনীয়া পৰিৱেশ ইয়াতে। এইফালে এইটো মহাত্মা গান্ধীৰ মূৰ্তি মই দেখাওঁ আপোনালোকক। এইটো মহাত্মা গান্ধীৰ মূৰ্তি আছে। বাকী এনেকুৱা পৰিৱেশ ইয়াতে আপোনালোকে চাব পাৰে। খুব ধুনীয়াকৈ মেইনটেইন কৰি থৈছে এইটো বস্তুটো। গছ গছনি আছে, চৰাই চিৰিকটি মাতি আছে, আৰু চাব পাৰে এইফালে এনেকুৱা আছে। ইয়াৰ পৰা গোটেই গুৱাহাটীৰ ভিউটো আপোনালোকে খুব ভালকৈ চাব পাৰে। মই দেখাই আছোঁ আপোনালোকৰ ভিউটো কেনেকুৱা আহে ইয়াৰ পৰা। এইফালে দূৰলৈ আপোনাৰ গুৱাহাটীখন আছে, এইফালে চাব পাৰে এনেকৈ। এইবোৰ বিল্ডিং চিল্ডিং গোটেই এইবোৰ আছে। আৰু সেই দূৰৰ ফালৰ পৰা আৰু ধুনীয়াকৈ আহে, মই আপোনাক তাৰ পৰা দেখাই আছোঁ কেনেকুৱা আহে। এইফালে কিবা এনেকুৱা ৱাকিং পাথো আছে বনোৱা, চাব পাৰে এইফালে। এইফালে গছ আছে, গছটো চাইণ্টিফিক নেম এইবোৰ লিখা আছে গোটেই। পুত্ৰজীৱী গছটোৰ নাম, ইংলিছত চাইণ্টিফিক নেম হ'ল পুত্ৰাঞ্জিভা ৰক্সবুৰ্গী গছ। খুব ধুনীয়া পৰিৱেশ, শান্তশিষ্ট একদম। এয়া এইফালে এনেকুৱা খোজকাঢ়ি যাব পাৰে। এইফালে সৰু এনেকৈ এম্ফি থিয়েটাৰ বনোৱা আছে, কিয় প্ৰগ্ৰাম চগ্ৰাম হয়। মেইনলি ইয়াতে আপোনাৰ 2 অক্টোবৰত প্ৰগ্ৰাম হয়, যোনদিনাখন গান্ধী জয়ন্তী। তো সেইদিনা ইয়াতে প্ৰগ্ৰাম হয়। তললৈ যাব পাৰে, চিৰি আছে, চিৰি বনোৱা আছে এইফালে। বহা জেগা আছে এইফালে এনেকুৱা। তাত চাব পাৰে এনেকৈ বহা জেগা আছে এইবোৰ গোটেই। ফ্লেগখন মই আকৌ এবাৰ দেখাই দিওঁ। বহুত ওখ প'ল হয় এইটো, 319 ফিট ইয়াৰ হাইটটো। এইখন ফ্লেগখন উৰি আছে। একচুৱেলি ক'ব গ'লে গোটেই গুৱাহাটীৰ পৰাই ইয়াৰ আপোনাৰ যোনটো ফ্লেগ প'লখন, ফ্লেগটো দেখা পায় গোটেই গুৱাহাটীৰ পৰাই। এনেকুৱা বনোৱা আছে ইয়াতে। সেইটো হ'ল আপোনাৰ মিউজিয়াম। এইটো এইফালে মিউজিয়াম বনোৱা আছে, তাতো যাম অলপ পিছত, কিন্তু ভিতৰত ভিডিঅ' কৰিব দিয়ে বা নিদিয়ে গম নাপাওঁ, সেইটো চাব লাগিব। এইটো আপোনাৰ এইফালে এম্ফি থিয়েটাৰটো, ইয়াতে বহা জেগা আছে এনেকুৱা। আজি আচলতে আহোঁতে মোৰ লগত সৰু এটা ঘটনা হৈ গ'ল। আহি থাকোঁতে বাইকখন বা স্কুটিখন এটা এক্সিডেণ্ট হৈ গ'ল, মানে শ্লিপ খাই পৰি গ'লোঁ। তো ছাইডত অলপমান ভৰিত দুখ পালোঁ, আৰু এতিয়া যোনখন মোৰ মেইন কেমেৰা তাৰ লেন্সখন ভাঙি গ'ল। তো সেইকাৰণে আল্ট্ৰা ৱাইড দি শ্বুট কৰি আছোঁ, আৰু আপোনাৰ যোনখন জুম লেন্স তো সেইখন দি শ্বুট কৰি আছোঁ। আশা কৰোঁ ভিডিঅ'টো ঠিক ঠাকে আহিব লাগে। এইবিলাক চাব পাৰে আপুনি, এইটো মহাত্মা গান্ধীৰ মূৰ্তি বনোৱা আছে ইয়াতে। এইটো চাব পাৰে এনেকুৱা। মহাত্মা গান্ধী খোজকাঢ়ি থকা পজত মূৰ্তিটো আছে। খুব ধুনীয়া পৰিৱেশ ইয়াতে, একদম শান্তশিষ্ট, ভাল লাগে বৰ আহি কেনে ইয়াতে। ইয়াৰ পৰা চাব পাৰে গোটেই গুৱাহাটীৰ ভিউটো আছে ইয়াৰ পৰা, গোটেই এইবোৰ ঘৰ পাহাৰ। এইফালে এখন ট্ৰেইন গৈ আছে, তাৰ কেমেৰাত দেখা পাব, এইখন চাওক ট্ৰেইন গৈ আছে এইফালে, ট্ৰেইন লাইন। এইফালে আপোনাৰ ষ্টেডিয়ামটো আছে গছৰ পিছফালে এইফালে, আৰু সেই দূৰত আপোনাৰ ব্ৰহ্মপুত্ৰ নদী এইখন। সেইটো আপোনাৰ উমানন্দ আইলেণ্ডটো, তাতে ৰ'পৱেটো আছে। ইয়াৰ পৰা চব দেখা পায়, গোটেই গুৱাহাটীখন ধুনীয়াকৈ দেখা পায়। এইবোৰ গোটেই ফ্লেট বিল্ডিং চব চাব পাৰি, এইফালে গোটেই এনেকুৱা আছে।
এইটো আপোনাৰ গান্ধীজীৰ মিউজিয়ামটো আছে। ইয়াতে বহুত কিবা কিবি বস্তু আছে ভিতৰত। ব'লকচোন ভিতৰত গৈ চাওঁ কি বা আছে। এতিয়া মিউজিয়ামৰ ভিতৰলৈ যাওঁ। এতিয়া সোমালোঁ গান্ধীজীৰ মিউজিয়ামৰ ভিতৰত। ইয়াতে এইবোৰ কিবা কিবি পোষ্টাৰ আছে। ইয়াতে লিখা আছে বিগিনিং অফ গান্ধীয়ান এৰা ইণ্ডিয়ান পলিটিক্স। এইবোৰ সত্যাগ্ৰহৰ কথা লিখা আছে। আপোনালোকে যদি পঢ়িব খোজে ভিডিঅ'টো পজ কৰি পঢ়ি চাব পাৰে। লগতে এইটো গান্ধীজীৰ জন্মস্থান। এইটো কীৰ্তি মন্দিৰ, পোৰ্ট বন্দৰ, গুজৰাট। মহাত্মা গান্ধী য'ত জন্ম হৈছে। এইটো লিখা আছে বাৰ্থ অফ এ সত্যাগ্ৰহী গান্ধী। বেৰিষ্টাৰ গান্ধী কেতিয়া তেখেতে ওকালতি কৰিছিল তাৰ বিষয়ে লিখা আছে। আপোনালোকে যি পঢ়িব খোজে ভিডিঅ'টো পজ কৰি পঢ়ি চাব পাৰে। তেখেতৰ আৰ্লি ইয়াৰ্ছ। এইবোৰ চাব পাৰে গান্ধীজী ইউজ কৰা কিছুমান বস্তু আপোনাৰ। তেখেতে পিন্ধা খৰম বা চেণ্ডেল, তেখেতে ইউজ কৰা প্লেট, তেখেতে ইউজ কৰা এযোৰ খৰম, এইটো লেম্প তেখেতে ইউজ কৰিছে। লগতে এইটো তেখেতৰ চশমা, তেখেতে কিতাপ পঢ়া এখন ষ্টেণ্ড, এইটো চাৰখি, আৰু এইখন বিচনা আপোনাৰ। এইখন বিচনাত তেখেতে যেতিয়া অসম আহিছিল তো ইয়াত তেখেত আছিল এইখন বিচনাত। আৰু গোটেই মিউজিয়ামটো এনেকুৱা দেখিব। বহুত ভাল লাগে মিউজিয়ামটো চাই। ইয়াতে বহুত বস্তু আছে, আপোনালোকে আহি চাব পাৰে। ইয়াতে আছে তেখেতে কেতিয়া কেতিয়া আপোনাৰ ফাষ্ট ৰাখিছিল তো চাব পাৰে। লগতে তেখেতে কেতিয়া কেতিয়া জেলত আছিল তাৰ ইনফৰ্মেশ্যনখিনি ইয়াতে দিয়া আছে। সাউথ আফ্ৰিকা, ইণ্ডিয়া, চাব পাৰে 10 জানুৱাৰী, 15 অক্টোবৰ 1913, 1940 তেখেতে জেলত আছিল ইণ্ডিয়াত। বম্বেত তেখেতক এৰেষ্ট কৰা হৈছে, ইয়াত লিখা আছে। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।